ভকত তীৰ্থ শ্ৰেষ্ঠ তীৰ্থ মহাপুৰুষ মাধৱদেৱে ৰত্নাৱলীত লিখিছে ঐ চুতৰ সন্ত কথা যি স্থানে আশ্ৰয় গংগা গয়া বাৰাণসী তহিতে থাকয় যমুনা নৰ্মদা গোদাবৰী তীৰ্থ যত সৰস্বতী আদি কৰি বহন্ত সমস্ত য'তেই কৃষ্ণৰ কথা থাকে ততে যমুনা নৰ্মদা গোদাবৰী গংগা বা ধৰি যিমান তীৰ্থ আছে সমস্ত বোলে ইয়াতেই বৈ আছে ঐ গংগাকে আদি কৰি যিমান তীৰ্থ আছে তাত স্নান কৰিলে বোলে শৰীৰৰ পাপটোহে যায় তাৰমানে গা মলিটোহে যাব পাৰে ঐ গংগাই আদি কৰি যাব তীৰ্থ নিৰন্তৰ কেৱল হৰন্ত মাত্ৰ পাপ শৰীৰৰ কিন্তু ভকতৰ সংগে কি কৰে ও সাধু সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে হেন সাধু সংগ এৰি পেটকো ননৰে ঐ ভকতৰ সংগলৈ আহিলে বোলে এই গাৰ মলিটোও যায় বোলে চিত্তৰ মলিটোও যায় মনৰ মলিটোও যায় এতিয়া ভাবকচোন আপুনি নামঘৰলৈ কোনোবা বাহিৰে আহিছে নেবাৰ হয় আজি নামঘৰলৈ ভাগৱতলৈ যাম বুলি হয়তো মানে বহুত দিনৰ মূৰত মূৰ্তিওৱা এগৰাকী আজি চেম্পু টেম্পু দি থৈ ধুনীয়াকে গাৰ মলিটো গুচাই থৈ আহিছে ভাগৱতলৈ আহিম বুলি ভবাৰ লগে লগে বাহিৰটো শুদ্ধ হলেই মানসিকভাৱে প্ৰস্তুত হোৱাৰ লগে লগে মনটো পবিত্ৰ হল আহি যেতিয়া নামঘৰত সেৱা ধৰি ভকতৰ সংগত বহি গল পৰম পবিত্ৰ হৈ গুচি গল সেইকাৰণে কপিল প্ৰভুৱে কৈছে জ্ঞান কৰ্ম তীৰ্থ ব্ৰত ব্ৰত মানে একাদশী ব্ৰত বৃহস্পতিবৰীয়া ব্ৰত সোমবৰীয়া ব্ৰত এই যে ব্ৰতবিলাক থাকে সেইবোৰ প্ৰয়োজন নাই এইবিলাকৰ প্ৰতি বিশ্বাসটো এৰি সুদৃঢ় বিশ্বাসে লৈ মুহূৰ্ত শৰণ হে মাতৃ তুমি সুদৃঢ় বিশ্বাসে মোৰ শৰণ লোৱা নিৰ্গুণ ভক্তিৰ প্ৰথম পৰ্যায়টোৱে হল শৰণ নিৰ্গুণ ভক্তিৰ বীজটোৱে হল শৰণ বুলি কৈছে এটা সুদৃঢ় বিশ্বাসটো এনেকুৱা হ'ব লাগিব মই এটা কাহিনী এটা কম সুদৃঢ় বিশ্বাসৰ ওপৰত এটা পুখুৰীত এটা চেঙা মাছ আৰু এটা বিষাক্ত সৰ্পৰ সাপৰ সখী আছিলে চেঙা মাছ চিনি পায় নহয় নামনি অসমত চেঙা মাছটো চেঙেলী মাছটো বুলি ভাবে চেঙা মাছটো মানে শাল মাছৰ নিচিনা হেৰি পিতলিমুখী গাঁতত থাকে তাৰ মাছে কি কৰে চেঙা মাছে সদায় সাপৰ আগত ফুটনি মাৰি থাকে হে সখী তোমাৰ লগতো কি সখীটো পাতিলো তোমাৰ গাত নাই যে নাই একো নাই মোৰ গাত কিমান বিষ আছে জানা মোক দেখিলে মানুহ পলায় তোমাক দেখিলে আকৌ মানুহে খানা মাৰি ধৰিবলৈ আহে মোক দেখিলে মানুহ পলায় মোৰ গাত বিষ আছে মই ফুট মাৰিলে মানুহ এক মুহূৰ্ত জীয়াই থাকিব নোৱাৰে যেতিয়া সদায় একেটা কথাকে কবলৈ লাগিলে এদিন মানে চেঙা মাছৰ উভতি ধৰিলে হে ৰাখি তুমি সদায় একেটা কথাকে কৈ থাকা মোক একেবাৰে পাত্তাই নিদিয়ে গুৰুত্বই নিদিয়ে মই মোৰ কথা কৈছো শুনা আজি তুমি খুটিলেও যদি মানুহ বাচি থাকিব পাৰে মই কামুৰিলে কিন্তু মানুহ এক মুহূৰ্ত জীয়াই থাকিব নোৱাৰে তা সাপে থটমট খালে মাছৰ গাতনো কিহৰ বিষটো আছে সাপৰ খং উঠি গলে তুমি প্ৰমাণ কৰিবা বোলে মই প্ৰমাণ কৰি দিম তাৰ দুদিনমানৰ পাছত সেই পুখুৰীলৈ মানুহ এটা আহি আছে মাছৰ গাঁতত কেঁকুৰা গাঁতত হাত ভৰাই ভৰাই মাছ ধৰি সাপে কলে হে ৰাখনি আজি তুমি প্ৰমাণ কৰিব লাগিব মোতকে তোমাৰ গাত বেছি বিষ আছে বুলি কৈছিলা চাবা প্ৰথম ফুটটো ময়ে মাৰিম ফুট মৰাৰ লগে লগে তুমি মানুহটো ওলাই চাবা বাচি থাকে নে নাথাকে মাছেও কৈলে হ'ব মা গাঁতত হাত ভৰাই দিয়াৰ লগে লগে সাপে দিলে ফুট মৰাৰ পিছতে মাছটো মানুহটো মুখলৈ ওলাই চালে জীয়াই আছে নাই তাৰ মানুহটো চকুটো কৰিলে মাছটোৰ ওপৰত ভাবিলে মাছে কামুৰিলে কথাটো ইমান গুৰুত্বই নিদিলে তাৰ মাছে কলে হে ৰাখনি বৰ ফুটনি মাৰিছিলে নহয় তুমি ফুট মাৰিলে মানুহ এক মুহূৰ্ত জীয়াই নাথাকে ক'ত তুমি খটা বচাটো মানুহটোৱে গুৰুত্ব নিদিলে এইবাৰ মই কামোৰটো মাৰো তুমি চাই থাকিবা মানুহটো পৰি যায় নেযায় সেইবাৰ গাঁতত হাত ভৰাই দিওঁতে চেঙা মাছে একদম আঙুলিতে দূৰত কামোৰ মাৰি ধৰিলে কামুৰাই দিয়াৰ লগে লগে সাপটো মানুহ মুখলৈ ওলাই দিলে মানুহটো চকুটো কৰিলে সাপটোৰ ওপৰত ভাবিলে কিমান যে সাপে খুটিলে লগে লগে ধৰ মাৰিব লাগিল এইটো হল সুদৃঢ় বিশ্বাস বিশ্বাসে নামৰ অপেক্ষা বিশ্বাস নহলে নামে নকৰন্ত ৰক্ষা খেতি খাপে ফুট মাৰি দিলেও যদি আপুনি বিশ্বাস নকৰে ভাবিলে কোনোবা পোকে কামুৰিলে বুলি আপোনাৰ বিষ নুঠিবও পাৰে
কিন্তু সামান্য পোক এটা খাবলৈ যদি আপুনি ভাবিলে মই সাপে খুটিলে বুলি এইটো গ'ল এসপ্তাহ মানে থাকিব পাৰে তাৰপৰা আমি যদি সুদৃঢ় বিশ্বাসে ঈশ্বৰক শৰণ লওঁ তাৰপিছত কপিল প্ৰভুৱে মাকক কৈছে হে মাতৃ সুদৃঢ় বিশ্বাসে মোৰ চৰণত শৰণ লোৱাৰ পিছত কি কৰিব লাগিব এতিয়া শৰণটো আমাৰ কি হৈ গ'ল সমাজত এতিয়া গণ্ডগোল এইটোৱে লাগিছে আমাৰ নতুনকে বিয়াহী বোৱাৰীজনী আনিছে বিয়া পাতি বোলে ওচৰ চুবুৰীয়া বোলে বোৱাৰী হাতে চলিছে নে বোলে চাহ একাপ চলিছে আৰু অন্নপুতি নাই চলা কেলে শৰণ দিয়াকেই নাই তাৰপিছত এদিন বোৱাৰীকক পুতেকক পঠাইলে শৰণটো লৈ আহিলে যায় কেলে শহু শাহুৰক ভাত বনাই খুৱাবলৈ শৰণৰ উদ্দেশ্য কি আছিল আমি উদ্দেশ্যটো ক'ত লগালো স্বাৰ্থত লগাই অকল ভাত বনাই খুৱাবলৈ শৰণ নহয় শৰণটো হ'ল জীৱৰ আত্মাৰ মানে উৎকৰ্ষ সাধন কৰিবৰ কাৰণে কিন্তু আমাৰ শৰণটো ক'ৰবাত থাকি গতিকে সুদৃঢ় বিশ্বাসে শৰণ লৈ কি কৰিব লাগিব মোৰ গুণ গণ পশ্ৰ হলে ক্ষমা নিষ্কামে মুহূৰ্ত যায় নিমজয় মন যে মোৰ গুণগান শ্ৰৱণ কীৰ্তন কৰিব লাগিব ভকতৰ সংগত সদায় অকমান সময় হলেও আমি শ্ৰৱণ কীৰ্তন কৰিব লাগি এই কথাবিলাক শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে কি হ'বগে নিষ্কামে মুহূৰ্ত যায় নিমজয় মন আমাৰ মনটো সকামী সকামীৰ পৰা তেওঁৰ মনটো নিষ্কামী হ'বগে সকামী হয় তাই ভাবকচোন বাৰু ভাদমী আহি পেলাই নাম লয় নলয় লয় শৰাই দিয়ে নেকি শৰাই দিয়ে নহয় আমাৰ ফালে শৰাই দিয়ে ভাদমী আহি পেলাই খুব শৰাই দিব তাৰ বছৰৰ কাৰণে বন্ধ কিছুমান নামঘৰত আকৌ সপ্তাহে লয় নাম লয় এবাৰ এগৰাকীয়ে শৰাই দিয়ে প্ৰাৰ্থনা কৰিলে ভকতসকলে আশীৰ্বাদ দিলে ভকতৰ আশীৰ্বাদ দিওঁতে এগৰাকীয়ে কিবা এটা ভুলকে গাই আছে এতিয়া মই শুনি এগৰাকীয়ে ওচৰলৈ মাতি সুধিলো এগৰাকী আপুনি কিমতে ভকতিৰ প্ৰাৰ্থনাটো ইমান ধুনীয়াকে গালে আকৌ ভকতসকলে আশীৰ্বাদ দিওঁতে আপুনি ভুলকে কিবা এটা গাই আছিলে বেলেগ মন্ত্ৰ আছে নেকি আকৌ আমাকো দিয়কচোন আমি জনা নাই তেতিয়া এগৰাকীয়ে থকমত খালে তোমাকনো কি মিছা কথা কম এই ডাঙৰটো লৈ টেট পৰীক্ষা দিছে নহয় তাকে কলো হয় চাবা এইটো সকাম তাৰমানে স্বাৰ্থ বুজি পাইছেনে স্বাৰ্থত কৰিহে শৰাই এখন দিলে চাকৰিটো দিয়া ঈশ্বৰক কি দি সন্তুষ্ট কৰিব পাৰিব পইচা দি সন্তুষ্ট ওচৰত তেওঁৰে সম্পত্তি বিমুতলি কৰিব লাগিব সেইকাৰণে নিস্বাৰ্থ ভাৱে ল'ব লাগিব অনমাগো ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাত্ৰ থাকো ভগৱতী সজ্জনৰ সংগনো চুপ সৰ্বক্ষণে প্ৰসাদ মাগো তোমাৰ চৰণে শিৱই কৈছিল প্ৰভু মোৰ সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী একো নালাগে তুমি মোক কৃপা কৰা তোমাৰ ওচৰত যাতে ভক্তি থাকে আৰু যাতে মই সদায় ভকতৰ সংগ পাই থাকো এইটো কৃপা কৰিলেও হৈ গ'ল এইটো কৃপা পোৱাৰ পিছত আৰু কিবা লাগিব জানো সেইকাৰণে কপিল প্ৰভুৰ মাতৃ দেৱহূতিয়ে ভগৱন্তক নিষ্কাম ভাৱেৰে স্তুতি কৰিছিল স্তুতি কৰি কৈছিলে প্ৰভুৰ মোকতো লীল মুক্তি নালাগেই আনকি প্ৰভু মোক তোমাকো নালাগে প্ৰকৃত ভকতে বোলে ঈশ্বৰকো নিবিচাৰে আপুনি ভাবকচোন বাৰু ঈশ্বৰক বিচাৰি আছে পাই গ'ল ঈশ্বৰক পাই পেলাই আপুনি কি কৰিব ইয়াৰ পৰা ঘূৰি গৈ যেতিয়া ঘৰ পালেগে গধূলি ঘৰ পাবগে নহয় দেখিলে প্ৰভু ভগৱন্ত একদম আপোনাৰ প্ৰতি ৰুমত সোমাই চোফা চিটত বহি আছে তেতিয়া আপুনি কি কৰিব কাইলৈ আপুনি চাকৰিলৈ যাব পাৰিবনে ব্যৱসায়লৈ যাব পাৰিবনে বাৰু
সেইকাৰণে কপিল প্ৰভুৰ মাতৃ দেৱতীয়ে ক'লে প্ৰভু মোকতো লীন মুক্তি নালাগে আনকি তোমাকো নালাগে। এতিয়া ভগৱন্ত আচৰিত হৈ সুধিলে সেই সকলোৱে মুক্তি বিচাৰে তোমাক মুক্তি নালাগে কিয় নালাগে? যে প্ৰভু মুক্তিত ভক্তিৰ ৰসটো নাই, ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। আপুনি ৰসগোল্লাটো খাই ভাল পায় নহয়নে বাৰু? বৰ ভাল পায়। আপোনাৰ চুগাৰ বাঢ়িছে তথাপি ঘৰত নাখালে কি হ'ব? এগৰাকীয়ে গালি পাৰিব। হোটেলত মনে মনে বহি খাই দিয়ে ৰসগোল্লা। সপোনতো ভাবে না প্ৰভু মোকো ৰসগোল্লাই বনাই দিয়াচোন, সদায় ৰসতে ডুবি থাকিম। আপুনি ৰসগোল্লা খাই ভাল পায়, খাই থাকক। নিজে ৰসগোল্লা হবলৈ নিবিচাৰিব, আপোনাৰ লাভ নহব, লোকচানহে হ'ব। আৰু দ্বিতীয়তে সকলোৱে মোক বিচাৰে তোমাক মোকো নালাগে প্ৰভু, তোমাক মোক এইটো কাৰণে নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ, তুমি যদি কেনেবাকে মোৰ ঘৰত গৈ উপস্থিত হোৱাগে, ৰাতিপুৱা শুই উঠাৰ পৰা ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব, ৰাতিপুৱালৈকে তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব, মোৰ ঘৰুৱা কামত একো নহব, গতিকে তোমাকো নালাগে। তেন্তে তুমি মোক কিয় ভজনা কৰিছা? প্ৰভু তুমি মোক কিন্তু এটা কৃপা কৰিবই লাগিব। কি কৃপা? নাহি কৰিলি ন মুকুতি তথা নাহি হৰি পদ পংকজ যথা অপৰ্ণয় অমৃত হৰি চৰিত অ ভকতৰ মুখে শুনিবু কৰ্ণৰ অমৃত পৰম অমৃতময় তোমাৰ গুণ জকলীলা চৰিত্ৰবিলাক সদায় যাতে ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এইটো কৃপা কৰিলেও হৈ গ'ল। তাৰমানে কি হয়, আপুনি যেতিয়া কৃষ্ণৰ কথা শুনিব, কৰ্ণবধে ভকতৰ হিয়াকৰ প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। আমি যিবিলাক আশা অভিলাষ কৰি থাকো এইবিলাক দুৰ্বাসনা বুলি কৈছে। মনে ভবা কেলে মনে ভবা মতে নাপালে খং উঠিব। কোনোবাই আপোনাক অন্যায় কৰিলে তাৰ ওপৰতো খং উঠিব নাই? লাভ হলে ভাল লাগিব, লোকচান হলে বেয়া লাগিব। সুখত পৰাখিনি তইহেতে মহে মহে, দুখত পৰিলে আকৌ ঈশ্বৰকে গালি পাৰে বহুত। ভৰি ধৰি খাই গলে ভাল লাগিব, কাণখত পকাই দিলে আকৌ তিনিচকে খং উঠিব। সুখ দুখ মান অপমান জয় পৰাজয় লাভ আৰু লোকচান এইকেইটা সমভাৱ আহিব। এইকেইটা সমভাৱ কি আহিব? কৃষ্ণৰ কথা শুনিলে প্ৰথমতে ভাল লাগিব। আপোনালোকৰ বা কৃষ্ণৰ কথা শুনিবলৈ ভাল লাগিছে নে? ভাল লাগি আছে নে? মন হয় নে? ভাল লাগিছে। ভাল লগাৰ পিছত মনলৈ এটা আনন্দ আহিব। আনন্দৰ পিছত পৰম আনন্দ আহিব। যে সেই আনন্দ লাগি থাকিলে ভোক পিয়া লাগিব জানো? আপোনাৰ মনটো আনন্দ লাগিছে, ঘৰখনৰ ল'ৰাটোৱে বা নাতিটোৱে ষ্টেণ্ড কৰিলে, আপুনি ভাবিছিলে যেন তেনে ফাৰ্ষ্ট ডিভিজন পাব, ভবাতকে বেছি ভাল ৰিজাল্ট কৰিলে। ৰিজাল্ট পোৱাৰ পিছৰ পৰা মনটো ঘৰখনৰ ঘৰুৱা পৰিৱেশটো কেনেকুৱা হৈ থাকিব বাৰু? আনন্দত আত্মহাৰা হৈ থাকিব। মাৰ্ঘেৰিটা বা টাউনৰ পৰা দামী দামী মিঠাই দিছে, ওচৰ চুবুৰীয়া খাবলৈ দিছে, ৰাতিপুৱাৰ পৰা আপোনাৰ একো খাবলৈও মন যোৱা নাই, মিঠাই এটাও চেলেকিবলৈ মন নাই, হয়নে বাৰু? কেলে আনন্দ লাগি আছে। তেনেকুৱা যদি কাষৰ ঘৰৰ মানুহ গৰাকীয়ে বেয়াকে গালিও কৰি থাকে, এতিয়া গালিবিলাক কাণত সোমাবনে বাৰু? নোসোমাই, তাকে গালি থাকিবলৈ বেয়া। আৰু ইয়াৰ বিজ্ঞানসন্মত কথাটো হ'ল কি, যাৰ মন সদায় আনন্দত থাকে, মাছ মাংস পিঁয়াজ নহৰু মছলা জুতি পুতি লগাই নাখালেও হ'ব, স্বাস্থ্য ধুনীয়া হ'ব। যিটো খায় আনন্দ মনেৰে খাওক, তাৰ পৰা সকলো বস্তু পাব। আপুনি আজি আনন্দ মনেৰে টোপনি ক্ষতি কৰক ভাগৱতত। ৰাতিপুৱা চাব মুখৰ জ্বলনা বাঢ়িলেহে। ইয়াৰ বিপৰীতে ডিব্ৰুগড় মেডিকেলত গৈ মাছে মঙহে পেট ভৰাই খাই বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন, বা একেৰাতে চকু গৈ ক'ৰবাত পাবনে চাব পাৰে। আৰু সেইকাৰণে যিসকল আই মাতৃৰ মনটো আনন্দত থাকে, চাবচোন গিৰিদিপাললৈ নগলেও ধুনীয়া হয়। মনটো আনন্দত ৰাখিলে স্বাস্থ্য পাতিৰ পৰা ধৰি নিৰোগী হ'ব, আৰু চুগাৰ প্ৰেছাৰ চব নিজে নিজে নাইকিয়া হ'ব। মেডিচিন খাই একো কমাব নোৱাৰে, ভক্তিৰ যোগেদি কমাই দিব। ভক্তিলৈ আহিলে কি হ'ব? খোৱা বোৱাৰ পৰা ধৰি নিয়মলৈ গুচি আহিব, গা ধোৱা খোৱা বোৱা
মনটো আনন্দ আহিব সেইকাৰণে সকলো বেমাৰৰ মূল ঔষধটো হ'ল মহৌষধটো হ'ল আনন্দ সাহস সেইকাৰণে আমেৰিকান কাণ্ট্ৰিবিলাকত কি কৰে বেমাৰীবিলাকক বোলে লাফিং গেছ দি হয় আধা বেমাৰ ভালেই হৈ যায় আজিকালি মানুহে হাঁহিবলৈও মানে উপায় নাই লাফিং গেছ ব্যৱহাৰ কৰিবলগীয়া হৈছে আপোনাৰ গেছ হৈছে কিবা হৈছে আয়াৰ পৰা আজিকালি খুব গেছ হয় মূৰৰ বিষাই কেলে হ'ব তাৰমানে অন্তৰৰ পৰা হাঁহিবই নোৱাৰে এটা এগৰাকী ক'লে আপুনি মনটো কেলে মাৰি থাকে হাঁহি থাককচোন যিহে গেছ চেছবোৰ ভাল হ'ব মোক কৈছে কি হাঁহিবা আহি আৰু দুদিনৰ পিছত বন্ধনৰ গোটত 10,000 টকা দিবলৈ এটকাও নাই কি হাঁহিবা এইবিলাক হৈছে আকৌ মাক বাপেক বিলাকক কি হৈছে ল'ৰা ছোৱালী বা শান্তি নাইকিয়া হৈছে হয়নে বাৰু মাক বাপেকক শান্তি নাই ল'ৰা ছোৱালীৰ কাৰণে আৰু জগতো দিয়া ল'ৰা ছোৱালীক জগৰ দি লাভ নাই মাক দেউতাকৰ কাৰণে দুখ কপিলৰ দৰে সন্তান জন্ম দিয়া হলে আমাৰ সেইবিলাক অশান্তি হ'লহেঁতেন আজিকালি ল'ৰা ছোৱালীবোৰৰ কাৰণে জনা হোৱাৰ পৰা মোবাইল লাগিবই ডাঙৰ মানুহে নাজানে কি মানে 2 বছৰীয়া কেঁচুৱাটোৱে জানে মোৰ ভতিজা এটা আছে শুই উঠিয়ে অৱস্থা মোক মোবাইল লাগে সি চব জানে মোবাইল আপোনাৰ পিতেকক মোবাইল লাগে মাক বাপেকক মূৰৰ কামনি হৈ গৈছে ৰাতি দিন মানে খোৱা বোৱা এৰি দিছে মোবাইলৰ কাৰণে উপায় নাই পইচা জোৰা নম্বৰ আজিকালি 4G মোবাইল 10,000 ওপৰত কিনিব লাগিব তেতিয়াহে ভালটো পাব লাহেকে মাকে বন্ধনৰ পৰা আনি লাগে 10,000 টকা পিতেকক মোবাইল কিনি দিব কিন্তু মোবাইলটো পালে বন্ধনৰ ধাৰ মাৰি হোৱাই নাই আকৌ 2 নম্বৰ মটো দৰকাৰ হলে আগলা মটৰচাইকেল মটৰচাইকেলখন লৈ যোৱা মাত্ৰ তাৰ ঘৰলৈ নহা লাগে মানে শান্তি নাই বা কৰিব টোপনি নাই মোবাইলে মটৰচাইকেলে যেতিয়া পাই গ'ল সেই ল'ৰা ছোৱালী গ'ল পঢ়া শুনা গ'ল সেই 3 নম্বৰ মটোতে লাগি থাকে অকল একেৰাহে মেছেজতে লাগি থাকে মই নাইপুৰৰ পৰা কালি আহিছিলো ইয়ালে নাইপুৰৰ পৰা ধেমাজিলৈকে এই ছোৱালী এজনী নাইপুৰ বিহপুৰীয়া পৰা ধেমাজিলৈকে এই হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰী পঢ়ি থকা ছোৱালী এজনী মোৰ কাষৰ চিটত পঢ়ি আছে এতিয়া মই চালো তাৰ গাড়ীত উঠাব ধৰি একেৰাহে আপোনাৰ মোবাইলটোকে পিটিকি আহিলে একদম মোটা আঙুলে খুব মেছেজ লিখিব পাৰে ধেমাজি পাওঁতে বেটাৰী হৈ গ'ল আকৌ ৰাতি ভাবে জীয়াকে মানে ৰুমত সোমাই পঢ়ি আছে মনে জুনি চাই দেখিছে মেছেজত লাগি আছে 2টা 2টালৈ গতিকে এইবিলাক সেই মহবিলাক আকৌ মিছ কলটো আছে আৰু এইটো মই নকওঁ নহয় মিছ কলৰ কাৰণেহে মানে পেপাৰ পত্ৰই পোৱা যায় অসমৰ বহুত বোৱাৰী গৈ গুজৰাট সুজৰাট পাই গৈছে মিছ কলটোৰ কাৰণে গতিকে সেইবিলাকে কি কৰিছে আপোনাক কামনা বাসনাবিলাক বঢ়াই দিছে মনলৈ দুশ্চিন্তা আহিছে দুৰ্ভাৱনা আহিছে সেইকাৰণে মানুহ আজিকালি সৰু সৰু ল'ৰা ছোৱালী চুগাৰটো আছে এইটো কমন বেমাৰ হৈ গ'ল চুগাৰ প্ৰেছাৰ পৰা ধৰি ইটোৰ পিছত সিটো অচিন ৰোগ কিছুমানো আহি আছে গতিকে আমি যেতিয়া মনৰ পৰা সকামী ভাৱবিলাক দূৰ কৰি নিষ্কাম ভাৱেৰে ঈশ্বৰক ভজনা কৰিলেহে তাৰ পৰা আমি শৰণৰ ফলটো পাম সকাম ভাৱে ভজনা কৰিলে কিন্তু শৰণৰ ফলটো নাপায় শৰণৰ মহান ফল আছে সেই ফলটোৰ কাৰণে আমি যত্ন কৰিব লাগে ভকতিৰ বীজ শৰণে নিজ প্ৰেমানন্দ ফল শৰণ বিনাই ভকতি কৰই এৱা ঘটে যেন জল শৰণে ফলটো কি বোলে প্ৰেমানন্দ সেই পৰম আনন্দৰ পিছতহে প্ৰেমানন্দ আহিব গতিকে আমাৰ মনটো যাতে সদায় আনন্দময় পৰিৱেশত থাকে মনলৈ দুশ্চিন্তা দুৰ্ভাৱনা দুখ এইবিলাক যাতে নাহে তাৰ কাৰণে আমি নিজে যত্ন কৰিব লাগিব আপুনি বিষয় কথা বেছি ভাবিলে দুখ বা অশান্তি আহিবই আজি আমাৰ মনটো কেনেকুৱা লাগি আছে মনটো ভাল লাগি আছে এই ভাল লগা অৱস্থাটো যদি আমি স্থায়ী কৰি দিব পাৰো একাদশ স্কন্ধ ভাগৱতত কৃষ্ণই উদ্ধৱ কৈছে হে উদ্ধৱ যাৰ হৃদয়ত মোৰ প্ৰতি প্ৰেমানন্দ জাগ্ৰত হল
সেই সকলৰ হৃদয় মই এক মুহূৰ্তৰ কাৰণে এৰি যাব নোৱাৰো। এৰা মোক প্ৰতি প্ৰেম জিলজাৰ মনে নেৰুতাৰ হৃদয় সুখী সৰ্বক্ষণে। কিয় এৰিব নোৱাৰো? বোলে বান্ধি পেলালে। অ বান্ধিলে কয় আমাৰ প্ৰেম জৰি জানা নাই উত্তম ভকত কৰি। সেইজন উত্তম ভকত, তেওঁ প্ৰেমৰ জৰিয়তে তেওঁৰ হৃদয়ত মোৰ দুখাইৰ চৰণ বান্ধি পেলায়। গতিকে আমি নিজকে